দেখিলো একদম দেখি ৰব নাইলটো সোমাই দিলো আৰু চিঞৰি আছ কি ছাতৰ চেটডাল কি হ'ল এতিয়া আমি যাম নিমাতী ঘাট মাজুলী তাৰপিছত অৰুণাচল ৰাতিপুৱাই আমি উঠিছোঁ প্লেনটো অলপ চেঞ্জ হৈ গ'ল শিৱসাগৰ যাম কৈছিলোঁ আমি এতিয়া শিৱসাগৰ নাযাওঁ আমি যাম অৰুণাচল তো কেইটা বাজিলে 7:10 হ'ল আমি এতিয়া ওলাওঁ অৰুণাচললৈ বুলি প্লেনটো হ'ল কি এতিয়া মই প্ৰথম যাম টিয়কৰ পৰা আৰু এটা যাব নিমাতী ঘাট হৈ যাম আমি মাজুলী হৈ এনেকৈ ফেৰী আছে ফেৰী মানে টিকেট বুকিং কৰা হৈ গ'ল কালি ৰাতিয়ে পাম নে নাপাম বুলি সন্দেহ হ'ল তো ৰাতিয়ে বুকিং কৰি দিলোঁ 9টা 30ত আছে অলপ সোনকালে ওলাইছোঁ বাৰু কাৰণ ইয়াত টিয়কৰ ৰৈ মেলি মানে যাওঁতে দেৰি হৈ যাব পাৰে আৰু আগতে যোৱা নাই মানে নিমাতী ঘাট হৈ তো সেইটো কাৰণে সোনকালে ওলাই লৈছোঁ অলপ ক'ত যাবা আমি গৈ আছোঁ এতিয়া নিমাতী ঘাটৰ পৰা ডাইৰেক্ট মাজুলী বেগ ধৰা মানে এনেকুৱা কুঁৱলী দিছে মানে অলপ আগতো দেখা নাপায় এতিয়া গাড়ীবোৰে যদি লাইট জ্বলাই নাহে ন গমেই নাপাব যে গাড়ী আহি আছে নেকি বিৰাট কুঁৱলী মানে ৰাইট চাইডে এইফালে চব মানে অলপ তাতিলেও দেখা নাপায় এইফালে চব এইফালে অলপো দেখা নাপায় মানে সম্পূৰ্ণ কুঁৱলীৰ মাজে পুৰা এনজয় চাই থাকক আমি টিয়ক পালোহি আমাৰ লগতে যিটো যাব বুলি কৈছোঁ তাক সি ওলাই আহিলে মানে এতিয়া আমি যাম নিমাতী ঘাট চাই থাকক বাপৰে 8টা বাজিলে 8টা বজালৈকে পুৰা কুঁৱলী চাওক ই মোক কৈছে যে মানুহৰ আগত আজি ব্লগিং কৰিব নোৱাৰিম বুলি তো মই মানে আমি পূৰা মানে জছত ওলাইছোঁ যে একদম যাতে আমি দুয়োটাই মানুহৰ মুখৰ আগত কেমেৰাটো উলিয়াই ব্লগ কৰিব পাৰোঁ আমি আহি পালোহি নিমাতী ঘাট তাৰপিছত এতিয়া ফেৰীৰ কাৰণে ৰৈ আছোঁ ফেৰীত বাইক উঠাম আৰু চিধা যাম আমি নেক্সট ঘাটলৈ সিহঁতি দুটাও ৰৈ আছে একদম ফেৰীত উঠিম বুলি মানে অলপ লেট হ'ল ফেৰীখন এইখন হৈছে আমাৰ ফেৰীখন সেইফালেদি উঠাব লাগিব তো নেক্সট ঘাটত লগ পাই আছোঁ এইকেইটা হৈছে আমাৰ টিকেট অনলাইন বুকিঙৰ এইকেইটা পাৰ পাৰ্চন এটা মানুহৰ হিচাপত লৈছে কিমান টোটেল 74 ৰুপিজ হৈছে আমাৰ দুখন বাইক আৰু 3টা মানুহ বহুত কম মানে বুকিং কৰিলে কম হয় নে কি হ'লে গম নাপাওঁ মুঠতে এই 3টা হৈছে মানুহৰ এই দুখন হৈছে বাইকৰ স্প্লেণ্ডাৰ এইফালে MT আধা ঘণ্টামানৰ পাছত আমি পাই যামগৈ আৰু আমিতো বহাই নাই একদম পুৰা ভিউটো এনজয় কৰিছোঁ সেইটো আমাৰ দেখিছোঁ নেক্সট ঘাটটো এইটো ঘাটটোৰ নাম আছিলে কিবা অফলামুখ নে কি তো পালোহি আৰু এইয়া অলপ পাছত নামিম গাইজ আমি পাই গ'লোহি ফাইনেলি মাজুলী ৰাস্তা আমি একোৱে চিনি নাপাওঁ মুঠতে গুগল মেপ জিন্দাবাদ কিবা এটা খাই ল'মগৈ তাৰপিছত আকৌ আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰিম চাই থাকক ভিডিঅ' কিমান ইণ্টাৰেষ্টিং কৰিব পাৰোঁ নোৱাৰোঁ নাজানো চাই থাকক আৰু ঘাটৰ পৰা আহি ইয়াত কিবা এটা খাই লওঁ বনগাঁও এডোখৰ জেগাডোখৰ নাম মাজুলী মানে ইয়াৰতো এই আমাৰ সংস্কৃতি চবতে সোমায়ে দেখিছোঁ বহুত ভোকত আহিছোঁ আৰু ইয়াত এয়া পুৰি অৰ্ডাৰ দিছোঁ এয়া খাই মেলি আকৌ আৰম্ভ কৰিলোঁ আমাৰ যাত্ৰা
আহি থাকোঁতে ৰাস্তাত মানে এইটো ভিউটো দেখিলোঁ, একদম ৰবনলৈ আহি সোমাই দিলোঁ আৰু মানে গোটেই চাৰিওফালে সৰিয়হে সৰিয়হ। এইটো ৰাস্তা ইটোৰ পৰাও সৰিয়হ, এইটোৰ পৰাই সৰিয়হ। দেখাই আছোঁ, চাই লওক। আমাৰ ফালেতো বিঘা বিঘাটো আমাৰ মানে ধান থাকে, এইফালেতো বিঘা বিঘা গোটেই সৰিয়হ। একদম দূৰ দূৰলৈকে, যিমান দূৰলৈকে চকু যায় সিমান দূৰলৈকে গোটেই সৰিয়হে সৰিয়হ। তো চালোঁ আৰু বেছি দেৰি নকওঁ, আমাৰ দেৰি হৈ যাব। এতিয়া ইয়াৰ পৰা আকৌ ওলাওঁ আৰু চাই থাকক। এই দাদাজন হ'ল এই মাটিখিনিৰ মালিক। তেওঁ মানে আমাক মণ্ডল বুলি ভাবিছিলে, মণ্ডল বুলি ভাবি আমাৰ ওচৰলৈ দৌৰি দৌৰি আহিছে। তাৰপিছত তেওঁ অলপ মাটি কথাই কিবা কিবি ক'লে, অলপ চলপ কথা চথা পাতিলোঁ, তাৰপিছত ওলাই দিলোঁ আৰু তাৰপৰা। আমাৰ ফালে আকৌ পানীটো হৈ যায় খালি, সেইকাৰণে নহয় সৰিয়হটো। মানে বাৰী মাটি যিকেইটা থাকে তাত হয়, খালি আপুনি পথাৰ মাটিত সৰিয়হ খেতি কৰিব নোৱাৰে। আমি আহি ছেকেণ্ডটো ঘাট পালোঁহি, যি কি আছিলে ঘাটটোৰ নাম চেলেক ঘাট। তো আমি দুখন নদীটো পাৰ কৰিব লাগিব। প্ৰথমখন আমি নিমাতী ঘাটে, সেইখন প্ৰথম পাৰ হ'লোঁ। এতিয়া ছেকেণ্ডখন হৈছে এইখন চেলেক ঘাট। তো সেইখন ফেৰীখন আহি আছে, দেখাই আছোঁ ৰ'ব। সেইখন ইয়াত আহিব, সেইখন আমাৰ বাইককেইখন তাৰপিছত আমি পাৰ হ'ম। দেৰি হৈ গৈছে মানে, নদীকেইখনে বহুত টাইম খাই দিয়ে, তথাপিতো আৰু চাই থাকক। সিমানেই, ভাগৰ লাগিছে অলপ চলপ, তথাপিতো জোচ। আমাৰ দিক্কত এটা হৈ গ'ল। দিক্কতটো হ'ল কি, আমাৰ ফেৰীৰ ড্ৰাইভাৰে ভাত খাবলৈ গৈছে। তো দেৰি আৰু উপায় নাই, ৰৈ থাকোঁ, সিমানেই। ক'ত ভৰি দিলোঁ আমি? লখিমপুৰত ভৰি দিলোঁ, পাৰ কৰিলোঁ। এতিয়া ক'তো ৰখা ৰখি চিষ্টেম নাই, ডাইৰেক্ট গৈ থাকোঁ আৰু। বহুত টাইম হৈ গ'ল, অলৰেডি 2-3 বাজি গ'ল। বা ফুল অফ ৰ'ডিং দেই, মানে ফাটি গৈছে আৰু। গোটেই ধূলি ৰাস্তা, ওপৰৰ পৰা পূৰা গাড়ী এনেকা কৰিছে। গৈ থাকোঁ, ৰাস্তাটো একোডাল চিনি নাপাওঁ। লগ পাই আছোঁ, ব'লক। আউনীবাৰী ঠিক আছে। তো আউনীবাৰী এইটো ঘাট লাষ্ট ঘাট, যিটো ঘাট পাৰ হ'লে আমি লখিমপুৰ পাম। তাৰপিছত অৰুণাচল যাওঁ, ক'ত যাওঁ আৰু তাৰ পৰা যাব পাৰিম। মই ভাবিছিলোঁ অকল দুখন নৈ পাৰ হ'ব লাগে বুলি, নিমাতী আৰু নেক্সট এখন কিবা, কিন্তু এতিয়া গম পাইছোঁ 3খন পাৰ হ'ব লাগে। দলং চলং বনাই দিয়া নাই, বহুত অসুবিধা মানুহৰ। সেইখন লাষ্টখন পাৰ হওঁ, তাৰপিছত আৰু যাওঁ। একদম টাইম বহুত খাই দিলে। এইটো ঘাটে লথুৱাইছে, বহুত দেৰি হৈ গ'ল, আধা ঘণ্টামান হৈ গ'ল আমি ৰৈ থকা। ঘাটটোৱে লথুৱাইছে কৈছোঁ, আধা ঘণ্টামান হৈ গ'ল ৰৈ থকা। কেতিয়া অৰুণাচল পামগৈ, কেতিয়া কি হ'ব একো গম নাপাওঁ। ৰাস্তাটোতো চিনিয়ে নাপাওঁ, পাগল হৈ গৈছোঁ। এইবোৰে আৰু এক্সপ্ল'ৰ। এইটো লাষ্ট ঘাটটো আছিলে, নাম আছিলে আউনীবাৰী ঘাট। এতিয়া দেখিছে নাই, এয়া পাণ জপাদি গোটেই ফেৰীত গাড়ী 3খন, টিঙৰ ওপৰত বাইক, ইফালে বাইক, চবফালে উঠাই দিছে। এতিয়া গৈ আছোঁ লখিমপুৰ ডিষ্ট্ৰিক্টৰ মাজত। মাজুলীৰ পৰা ওলাই আহিলোঁ, কিন্তু মাজুলীৰ মানে ফিলটোৱে বেলেগ আছিলে। গোটেই হাৱাটোৱে ফ্ৰেছ লাগিছিলে। মানে সোমাই গৈ পিনি কিবা হাৱাটোৱে, মানে যিটো বতাহ মাৰিছিলে সেইটোৱে কিবা ঠাণ্ডা লাগি আছিলে। তথাপিতো আহিলোঁ আৰু বহুত ডেঞ্জাৰ আছিলে দেই লাষ্টৰ ফেৰীখন, যিখনত আহিলোঁ। পাণ জপা নিচিনাকৈ গোটেই গাড়ী জাপি দিছে। মানে আমি গোটেইকেইটা, আমি 3টা গৈছিলোঁ, আমি গোটেই 3টা ভৰ খাই গৈছোঁগৈ মানে। তো চাই থাকক আৰু নেক্সট আমি ইয়াৰ পৰা নৰওঁ বুলি ভাবিছোঁ, ডাইৰেক্ট গৈ থাকিম, চাই থাকক। বাকী গোটেই ৰাস্তাখিনি ভালে আহিলোঁ। এতিয়া এইখন এনেকুৱা, আমিতো একো চিনিয়ে নাপাওঁ। আমি জাষ্ট গুগল বাবা জিন্দাবাদ আৰু গুগল বাবাই যেনি আনিছে আমি সেইফালে মূৰ লৈছোঁ। আমি হাৰমতি পালোঁহি, হাৰমতি পাই পিনি কিবা এটা খাবলৈ লৈছোঁ। এয়া দিনটো ভাতৰ নামত একো নপৰিলে পেটত, উপায় নাই আৰু এনেকৈ যাব লাগিব। পালোঁহিয়ে বাৰু 20 কিলোমিটাৰ। মজা আয়া। ফাইনেলি আহি পিনি এয়া গেট পাই গ'লোহি। গেটত আমাৰ 5টা চেকিং হৈ গ'ল। এতিয়া নৰং আৰু চিধা গৈ পিনি তাত লগ পাই আছোঁ, অৰুণাচল সোমাই দিওঁ আৰু। ইমান ঘূৰিলোঁ মেলিলোঁ, পূৰা ভাগৰ লাগিছে। এতিয়া বেলেগ দেখাবলগীয়া একো নাই আৰু, ডাইৰেক্ট সোমাই দিওঁ। এয়া গেট, আমি মানে অসমতে আছোঁ এতিয়া, এণ্ট্ৰি কৰা নাই, এণ্ট্ৰি কৰি দিওঁ সিমানেই। তো আমি এয়া পাই গ'লোহি
আমি আহিছিলোঁ আচলতে ইয়ালৈকে এইটোৱেই আমাৰ ডেষ্টিনেশ্যন আছিলে তো গাইজ ফাইনেলি আহি অৰুণাচল পাই গ'লোহি ছাকচেছফুলি ৰাইডটো কমপ্লিট হ'ল কাইলৈ খ্ৰীষ্টমাছ হয় কিবা কিবি কাইলৈ প্লেন আছে এতিয়া বহুত ভাগৰ লাগিছে গতিকে শুই যাওঁ আৰু ভাত পানী খোৱা হৈ গ'ল এতিয়া ইমানতেই মোৰ ব্লগটো এণ্ড কৰিছোঁ অন্য এটা ভিডিঅ'তে লগ পাম বাই বাই